নমস্কাৰ ফ্ৰেণ্ডছ, আমাৰ হিয়াৰ আমঠু অসমৰ প্ৰাণৰ শিল্পী তথা ঈশ্বৰ পুত্ৰ মহানায়ক জুবিন দা এতিয়া আমাৰ মাজত নাই বুলি ক'বলৈ টান যদিও তেওঁ আমাৰ হৃদয়ত সদায়ে জীয়াই থাকিব আৰু যুগ যুগ ধৰি তেওঁ অমৰ হৈয়ে ৰ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ জুবিন দাই তেওঁৰ পত্নীৰ সৈতে কটোৱা কিছুমান সুন্দৰ মুহূৰ্ত আৰু খুবেই মৰম লগা কেইখনমান ফটো। তেনেহ'লে আহকচোন ফ্ৰেণ্ডছ, পলম নকৰি জুবিন দা আৰু গৰিমাবোৰ নিভাঁজ মৰমবোৰৰ দৃশ্যসমূহ উপভোগ কৰোঁ।